নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু সকলোৱে বিশ্বকৰ্মা পূজা পালন কৰিছে আজি। আৰু আমাৰ ঘৰতো তেনেকৈ বিশ্বকৰ্মা পূজা ভাগি পালন কৰা হৈছে আৰু সেয়ে আপোনালোককো অকণমান দেখুৱাচোন পূজা ভাগি কেনেকৈনো কৰিছোঁ। আৰু সেয়ে চাব প্ৰথমৰ পৰা একেবাৰে শেষৰলৈ সৰু সুৰাকৈ নিয়মটো কৰিছোঁ। আৰু যোৱা বছৰ তাৰ আগৰ বছৰ অকণমান হেৰিকৈ পাতিছিলোঁ, কিন্তু এই বছৰ অকণমান ইমান হেৰি নহয় আৰু সৰু সুৰাকৈ নিয়মটো কৰিছোঁ। আৰু সৰু সুৰাকৈ নিয়মটো কৰিলেও ভগৱান সন্তুষ্ট হ'লে হয় আৰু সেয়েহে দেখুৱাই আছোঁ, আপোনালোকে চাব আমিনো কেনেকৈ পূজা ভাগ কৰিছোঁ।
আছে আৰু লাইটটো অন কৰি ল'ব লাগিছিলে আৰু গুণু আৰু এয়া আমাৰ গুণুৱে এফালে ধূপ লগাই আছে গোটেই ৰুমকেইটাত লগাই দিয়াগৈ যে আৰু এইটো হৈছে আমাৰ ড্ৰয়িং ৰুমটো ৰং দিয়া নাই আগতে সেই চূণ মৰাই সেই বহুত দিনতে আজি মই অহা আগতে মানে মই বিয়া হোৱা আগতে এই চূণ মৰা আৰু এতিয়ালৈকে মানে এইবোৰ ৰং চং দিব পৰা নাই দিম আৰু লাহে লাহে এইটোৱে হয় আপোনালোকক অকণমান দেখুৱাই দিছোঁ আৰু ইয়াতে মই থৈছোঁ সেইটো লাকি বেম্বু আৰু এইফালে কাছৰ ইয়াত অকণমান পানী দি থ'ব লাগে মই পানী দি থৈছোঁ আৰু এইফালে হৈছে আমাৰ আগফালখন আপোনালোকক অকণমান দেখুৱাই দিছোঁ এনেকৈ আৰু এইফালে আমাৰ সন্মুখতে এখন ধাননি পথাৰ আছে বাইক দি দিয়া লগাবলৈ চমু লগাই দিয়া ন গুণুক অলপ সহায় কৰি দিয়া আকৌ বাইক দি দিয়া আৰু এইকেইজনী হৈছে মোৰ ছোৱালীকেইজনী আৰু চুমু গুণু এই দুজনী ভালকৈ লগা আৰু এইখনতে ইহঁতক স্কুললৈ অনা নিয়া কৰোঁ আৰু দুজনী তাতে লগাই দিয়া আৰু এইখন বহুত পুৰণা হ'ল আজি 10 বছৰমান হ'ল এইখন বাইকখন আৰু গাড়ীখনো তেনেকৈ 10 বছৰ মানে হ'ল এইখন আৰু সেই এইখন কাৰখন হৈছে 15 বছৰ একেবাৰে 15 বছৰ চলি আছে এইখন বদলা এইখন 15 বছৰ এই আমাৰ ডাঙৰ ছোৱালী এই চুমু জন্ম বছৰতে মানে এখন লোৱা হৈছিলে আৰু এতিয়া বদলি কৰিব হৈ গ'ল আৰু লাহে লাহে বদলি কৰিম আৰু ন লগোৱা আমাক কোনো কোনো ভিডিঅ' কৰি চাকিখন ধুনীয়া ভিডিঅ' কৰিবি দেই কৈ দিয়া আকৌ পাপা এনেকৈ হেৰি কৰিছে বুলি সজাইছে কাটি পিনে আকৌ প্ৰথমবাৰ কৈছে গান লগাম মায়ে
প্ৰসাদ ভাগ কৰি আছে আমাৰ ভকতে। সেই তলত থৈ যা ধুনীয়াকৈ। আমি প্ৰসাদ খাবলৈ বহিছোঁ আৰু ওচৰৰ মানুহবিলাকে অহা নাই, আহিব। আৰু সকলোৱে ঘৰতে আজি বিশ্বকৰ্মা পালন কৰিছে আৰু সেইকাৰণে দেৰি হ'ব আৰু এতিয়া আমি গোটেই চাৰিতে খাবলৈ বহি আছোঁ। আৰু শেষত আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু এয়া গুণু মাৰিবা দিয়া। কি পুলি দিলে মোৰ হাঁহিয়ে উঠিছে বোলে।